মৃত্যু হোৱা পিছদিনাৰ পৰাই যিদিনাখন বাতৰি ওলাইছে যে জুবিন গাৰ্গৰ মৃত্যু হ'ল, তাৰ পিছদিনাৰ পৰা আমি সমগ্ৰ ঘটনাক্ৰমটো দেখি আছোঁ। প্ৰথম কথা হ'ল এইখন চাৰ্জশ্বিট বুলি মই ক'বই নোখোজোঁ, কাৰণ কেলৈ এজ এ ক্ৰিমিনেল লয়াৰ, মই এজন ক্ৰিমিনেল লয়াৰ হিচাপে প্ৰথম কথাটো ক'ম যে জুবিন গাৰ্গৰ যদি সেই য়টখনতে গৈ পেলাই সাগৰত মৃত্যু হ'ল, আমি য়টখনত উঠাটোৱেতো লাষ্ট দেখিছোঁ ভিডিঅ'গ্ৰাফীত, তাৰ পিছৰখিনিতো দেখা নাই। গতিকে সেই য়টখন আজি তাৰিখত ক'ত? সেই য়টখন কোৰ্টত প্ৰডিউচ কৰিছেনে নাই? এইখন চিজাৰ লিষ্টত আছেনে নাই? প্ৰথম কথা। আৰু 2 নম্বৰ কথাত ছিংগাপুৰত যিসকল ব্যক্তি আছিলে, শ্যাম কানু মহন্তকতো স্পটত দেখা নাই। য়টৰ ভিডিঅ'গ্ৰাফী যিমানখিনি আমি টিভিত নিউজে পত্ৰই দেখিছোঁ, শ্যাম কানু মহন্তকতো মই দেখা নাই। সিদ্ধাৰ্থহঁতক দেখিছোঁ সাঁতুৰি থকা, শেখৰ জ্যোতিক দেখিছোঁ সাঁতুৰি থকা, কোনোবা এটা ভিডিঅ'ত অমৃত প্ৰভাৰ মাতো শুনা পাইছোঁ বা দেখিছোঁ। কিন্তু কথাটো হ'ল য়টততো ছিংগাপুৰৰ ল'ৰাবোৰ আছিলে, অসমীয়া যিসকল অসম এছ'চিয়েশ্যনৰ ছিংগাপুৰৰ মানুহ বুলি কৈছে, য়টখনততো বহুকেইজন আছিলে, আনকি কেইজনমানতো ইয়ালৈ আহিছিলেও। হয়তো এজন নে দুজনৰহে ছিংগাপুৰত ইয়াৰ তদন্তকাৰী বিষয়া যাওঁতে ষ্টেটমেণ্ট লৈছিলে, তেওঁলোকতো আহিছিলে। তেওঁলোকক জানো আটক কৰা হ'ল? তেওঁলোককতো আটক কৰা হোৱা নাই। তেওঁলোকৰ ঘৰবিলাকত তালাচী চলোৱা জানো হ'ল? সেইটোতো হোৱা নাই। আৰু এটা কথা, প্ৰথম কথা হ'ল মানে এই যিখন চাৰ্জশ্বিট দাখিল কৰিছে, তাতে হত্যাকাণ্ড বুলি চাৰ্জশ্বিট দাখিল কৰা বুলি ইতিমধ্যে গম পাইছোঁ আমি। কিন্তু কি হিচাপত, কি তথ্যৰ ভিত্তিত হত্যাকাণ্ড হিচাপে চাৰ্জশ্বিট দাখিল কৰিছে আৰু তাতে কি প্ৰমাণ তেওঁলোকে দাখিল কৰিছে, সেইখিনিৰ পৰা আদালতে এই কেছটো প্ৰচিড কৰিব। গৃহ বিভাগৰ কিছুমান অসুবিধাও আছে, যিহেতু প্লেচ অফ অকাৰেঞ্চটো বিদেশত। তেওঁলোকৰ অসম পুলিচে SIT এটা গঠন কৰি পেলাই এই বিষয়টো তদন্ত কৰা কিছুমান অসুবিধাও আছে। আৰু সেই অসুবিধাখিনি নাথাকিল হয় যদি এই কেছটো প্ৰথমতে CBIক দিলে হয়, প্ৰথমতেই যদি এইটো চেণ্ট্ৰেল ইনভেষ্টিগেশ্যন এজেঞ্চিক দি দিলে হয়, তেতিয়া হয়তো এই অসুবিধাখিনি কম হ'ল হয়, য'ত নেকি ভাৰত চৰকাৰৰ এজেঞ্চিয়ে বিদেশত গৈ ধুনীয়াকৈ তদন্তটো কৰি আহিব পাৰিলে হয়। কিন্তু কিহৰ বাবে, কি কাৰণে কেৱল অসম পুলিচৰ SITতে সীমাবদ্ধ থাকিল, সেইটো মই নাজানো। চাৰ্জশ্বিটত কি আছে আমি চাব লাগিব তন্নকৈ কিদৰে গতি কৰে। যদি হত্যাকাণ্ডই হৈছে, তেনেহ'লে ইয়াত ছিংগাপুৰৰ পৰা কি ৰিপৰ্ট আহিছে, পষ্টমৰ্টেমত কি ৰিপৰ্ট আছে, আৰু সেই পষ্টমৰ্টেমৰ ৰিপৰ্টত তেওঁক বিষ খুৱাই হত্যা কৰা হৈছেনে, কেনেকৈ হত্যা কৰা হৈছেনে, পানীত ডুবাই হত্যা কৰা হৈছে, গোটেইবিলাক থাকিব লাগিব। আৰু হত্যাকাণ্ডত জড়িতসকলক উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে এই চাৰ্জশ্বিটখনে কিমান সহায় কৰিব, তাত মোৰ সন্দেহ আছে। কিন্তু